হেল্ল' এভৰিৱান, ৰিম্পি ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই লগৰ এজনীৰ ঘৰত আৰু এইফালে মই ইভিনিঙৰ পৰাই দেখাইছোঁ যিহেতুকে ইভিনিঙত গৈছিলোঁ আৰু ইভিনিং চাহ কাপ দিছিলে, সেই চাহ কাপৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইফালে আমাক লগৰজনীৰ মাকে ধুনীয়াকৈ চাহ দিছে আৰু এইফালে ভুজিয়া দিছে আৰু এইফালে এতিয়া তাই লগৰজনী এজনী হয়। মই এইফালে চুলি তুলি খুলি ল'লোঁ আৰু এইজনীও চুলি মেলি লৈছে আৰু এইফালে আমাৰ আইদেৱে মানে ৰীল বনাবৰ কাৰণে ষ্টাইল লিখিছে নাই। মই কৈছোঁৱে যে ইফেক্ট লগাবি ধুনীয়া হৈ যাবি, কিন্তু কথা নুশুনে, পুৰা গালত একদম বান্দৰৰ নিচিনাকৈ সানিছে। এইফালে ৰীল চিল বনাই মেলি তিনিজনী অলপ শুলোঁ, শুই মেলি এতিয়া মানে আকৌ এতিয়া আমাক দীপিকা মাকে ভাত খাবলৈ মাতিছে আৰু এইফালে এইজনী আৰু এতিয়া আমি পকাতে খাম, যদিও ঠাণ্ডা কিন্তু মানে পিকনিকৰ প্লেচটো যিহেতুকে পথাৰত নহয়, সেইটো কাৰণে পথাৰটো মানে ইয়াতে মানে আমি পথাৰ বুলি ভাবি আৰু ধুনীয়াকৈ ইয়াতে খাম। তো মই ভিডিঅ'টো বনাই আছোঁ, দেখা নাই নি? এইবোৰ দেখিছে নাই? এনেকৈ মানে অশান্তি দি থাকে মোক। এতিয়া মানে আমি ভাত খাম আৰু ভাতৰ থালিখন দেখাম। আপোনালোকেতো সদায় চায়ে থাকে, খাবতো নোৱাৰি, আহিব পাৰোঁ এদিন মোৰ ঘৰ বেতবাৰীতে খোৱাকৈ এসাঁজ। যিসকল মোৰ ছাবস্ক্ৰাইবাৰ অকল মই সেইসকলে মাতিছোঁ দেই, ভিউৱাৰ্ছসকলক মানে ভালেই পালোহেঁতেন যদিহে সকলোবিলাক ভিউৱাৰ্ছে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থ'লেহেঁতেন, তেনেহ'লে কণ্টিনিউ চাই গৈ থাকক। আৰু এইফালে দেখিছে, এইফালে পানী দিলেহি আৰু এতিয়া আমি লাহে লাহে বহিম আৰু ইয়াতে। তেনেহ'লে আপোনালোকে, মই কৈছোঁৱে যিহেতুকে আপোনালোকে খাবতো নোৱাৰি, চাবলৈ আহিব। চাই থাকক আৰু আমি খাম। এইফালে মই তই কোনডোখৰত বহিবি? এইফালে মই মাজত বহিম। তাই এডোখৰত বহিব, মই এইফালে বহিম। অ'কে, মই এইডোখৰত বহিম। আমি খাই লওঁ দেই। খাই লওঁ মানে নহয়, ৰ'ব ভাতৰ থালিখন দেখাব লাগিব। অ'কে, এতিয়া মানে মই মোৰ জেগাডোখৰত বহি লওঁ, নহ'লে বেলেগ কোনোবা বহি দিব। আৰু ফাইনেলি আহি গ'ল দেই আমাৰ ভাতৰ খাহি। এইফালে স্মাইল। আমাৰ জানুৱাৰীৰ পৰা একদম পূৰা এমাহ 2024টো ভাল হ'ব নেকি ন শুভাংকি? ভাল হ'ব। আমি মানে প্ৰথম দিনা মানে 31 তাৰিখৰ ৰাতি 12টা বজাতে ভাল খবৰ পাই গৈছোঁ। আৰু মানে সেইদিনাখনৰ পৰা কণ্টিনিউ আমাৰ মানে এনেকৈ খানা ধুনীয়া ধুনীয়া খানা চলি তিনিজনীয়ে। আৰু আমি এতিয়া শ্বৰ্ট ফিল্ম এখন কৰিব পাওঁ দে, মানে সৰু সুৰাকৈ আপোনালোক যদি কৰোঁ, আপোনালোক সেইখনত শ্বেয়াৰ কৰোঁ। আমাৰ এইদৰে ভাত পানী আমাৰ খাই হৈ গ'ল, এতিয়া আকৌ পুৰলৈ ভাত আনিছে। মোৰ নহ'লে 5 মিনিটতকৈ বেছি হ'ব লাগিব। আমাৰ আইদেউৱে কাঁহী বাৰী দিবলৈ আহিছে দেই, তাৰপৰা আমি বহি লেকচাৰ দিম ন, হয় নাই? তাৰপৰা আমাৰ শ্বৰ্ট ফিল্মখন ষ্টাৰ্ট হ'বও পাৰে, নহ'বও পাৰে আৰু। বাৰু তেতিয়াহ'লে আমি কথাত লগ পাম আৰু ন, কি কোৱা? रात 9:15 बजे है और मैं बेड पर सो रही हूँ और मेरे दो बेस्टी मेरे साइड पे रखे हुए बेड पर वो बैठकर बातें कर रहे हैं। আমাৰ এতিয়া চব ৰেডি হয় নাই, ভাত পানী খাই কাঁহী বাতি ধুইও চব হৈ গ'ল আৰু এতিয়া সিহঁতি অলপ দেৰি কথা পাতিব আৰু মোৰ মানে টোপনিটো ধৰিছে কাৰণে মই শুই দিওঁগৈ আৰু। তেনেকৈ চকু নাচাবি আকৌ, তেওঁ বহুত জল্দি শুৱে আৰু বহুত জল্দি উঠে। তো প্লেনটো কি? এতিয়া সোনকালে শুই পেলাই কাইলৈ আমাক ৰাতিপুৱা বোলে জগাই থাকিব বোলে, অশান্তি দিব বোলে। সেইদিনা যে গালি খাইছিলে তই নাজিয়া, সেইদিনাখনৰ গোটেই গালি খাই। মই কাৰো গালিলৈ কেয়াৰ নকৰোঁ। মই যেতিয়া সাৰ পাম তেতিয়া মই চবকে জগাওঁ। মোৰ মাক কৈছে ইমান দেখি কেলৈ শুই থাকে বাবা বাইদেউ, লগালে কিয়? তাৰপৰা মই বোলো তোৰ মা নিচাকৈ এনেকৈ জগাবলৈ নাহিবি চাবি। মই বহুত 7:30 বাজিলে বোলে এনঘৰ। মই এইবোৰ কাম কৰি ভাল পাওঁ। ইমানেই আজিৰ ভিডিঅ'টো আছিলে। আপোনালোকে যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়। আজিলৈ ইমানেই আছিলে। বাই বাই। See you.